হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি মোৰ ইউটিউব চেনেলত আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ত সঁহাৰি জনাব আৰু মোৰ চেনেলটো যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই আপোনালোকক দেখুৱাম মই নিজ হাতেৰে কৰা এযোৰ কাপোৰ মই আগতেও তেনেকুৱা ভিডিঅ' দিছিলোঁ কিন্তু এইবাৰ মই কৰিছোঁ ফেব্ৰিক এইবাৰ ৰিবন নাই কৰোৱা গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আজি মই আপোনালোকক দেখুৱাব বিচৰা কাপোৰযোৰ হৈছে এইযোৰ তো আপোনালোকে চাই লওক এইযোৰ কাপোৰ মই নিজ হাতেৰে কৰিছোঁ ফেব্ৰিক এইটো ফেব্ৰিক ডিজাইন কৰিছোঁ আপোনালোকে ভালদৰে হয়তো দেখিছে এইটো ৰেড অৰেঞ্জ টাইপৰ যিটো ফেব্ৰিক কালাৰ হয় সেইটো কৰিছোঁ এইটো ডাৰ্ক গ্ৰীণ আৰু তাত গোল্ডেন দিয়া হৈছে এইযোৰ কাপোৰ কৰি থকাৰ সময়ত মই ভিডিঅ' ৰখা নহ'ল তেতিয়া মোৰ ফোনটো অকণমান বেয়া হৈ আছিলে সেইকাৰণে ভাবিলোঁ যে এটলিষ্ট কৰা হোৱাৰ পাছত যিহেতু এতিয়া ফোনটো মোৰ আছে ভালদৰে তো আপোনালোকক এবাৰ দেখুৱাই দিওঁ এইটো যে অনলি যে হোৱাইট কালাৰৰ ক্লাছিক মেখেলা পাই মই তাত কৰিছোঁ আৰু এইখন হৈছে মাৰ চেলং মানে মাৰ নহয় একচুৱেলি দেউতাৰ চেলং আছিলে বিয়াৰ চেলং এনে উকা হৈ পৰি আছিলে ব্যৱহাৰো হোৱা নাছিল তো এই জৰা সৈতে মই কৰি লৈছোঁ এইযোৰ একচুৱেলি মই মাক কৰি দিছিলোঁ কিন্তু আপোনালোকক বোলো দেখাম এবাৰ সেইবাবেই মই এতিয়া ভিডিঅ'টো কৰিলোঁ তো আপোনালোকে চাই লওক আৰু যদি ভাল পায় প্লিজ মোক জনাব কমেণ্ট কৰি কাৰণ আপোনালোকৰ সঁহাৰি পালেহে মই উৎসুক হ'ম ন আৰু আগলৈকে এনেকুৱা ভিডিঅ' দিবলৈ বা মই এনেকুৱা কাম কৰি যাবলৈ আৰু আপোনালোকে মোক সহায় কৰাই নাই বহুত প্ৰয়োজন আছে আপোনালোকৰ সহায় তো আশা কৰোঁ আপোনালোকে মোক সঁহাৰি জনাব তো চাই লওক গোটেই কাপোৰযোৰ এইযোৰ ইয়াত এনেকুৱা এইখন মেখেলাৰ কাৰণে ইয়াত মই সৰু ফুল নাই দিয়া ইয়াত এনেকুৱা ডাঙৰ ফুলে ইয়ালৈকে দিছোঁ এইখিনি দুফালে এনেকৈ আছে সমান সমানে এনেকৈ ডাঙৰ দিছোঁ মাজত এনেকৈ ভাগ কৰি 4 ভাগ কৰি দিছোঁ আৰু চাদৰখনত দিছোঁ এই কৰ্ণটোত এই যিটো কৰ্ণাৰ হয় এই কৰ্ণাৰটোত অৰেঞ্জ দিছোঁ পাছফালেও দিছোঁ এনেকৈ এইফালে নাই দিয়া মানে এটা চাইডে কৰ্ণাত পেলাই দিছোঁ এটা চাইডে গ্ৰীণ পেলাই দিছোঁ এখন মেখেলাখন চাইড কৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব তেতিয়া এইখন চাদৰখন মই ভালদৰে দেখাই আছোঁ আপোনালোকক এইখন গোটেই গাটোতে এনেকৈ ডিজাইন দি দিছোঁ এটা মানে ৰেডত তাত অকণমান অৰেঞ্জ আৰু গোল্ডেন মিক্স কৰি দিছোঁ ইয়াত গ্ৰীণত তাতো এনেকৈ অৰেঞ্জ আৰু গোল্ডেন মিক্স কৰি দিছোঁ আৰু গোটেই বাউণ্ডেৰীত এনেকৈ ফুল দিছোঁ দুফালে দিছোঁ চাদৰখনত এনেকৈ গোটেই বাউণ্ডাৰীত ফুল দি দিছোঁ এইটো এনেকৈ আৰু এইখিনি ডিজাইনো মই নিজে দি দিছোঁ দিয়ক ইয়াত একো নাছিলে একদম উকা আছিলে চাদৰখন একদম টোটেলি উকা আছিলে মাত্ৰ তলত এনেকৈ এইখিনি আছিলে এইখিনি মই চেঞ্জ কৰিব বিচৰা নাই থাকক ভাল দেখি আগৰ ডিজাইন হ'লেও অকণমান ভাল দেখি সেইকাৰণে এই টোটেলি এইখিনি মই চেঞ্জ কৰিছোঁ এনেকৈ গোটেই কাপোৰযোৰৰ বাৰু পিক্স মই আপোনালোকক দিম তো আপোনালোকে যদি এনেকুৱা ডিজাইনটো ভাল লাগিছে বা আপোনালোকে যদি ভাবে যে এনেকুৱা ডিজাইন আপোনালোকক কৰিব বিচাৰে তেতিয়াহ'লে মোক এবাৰ জনাব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তো আকৌ এবাৰ কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ সঁহাৰিয়েতো আমাৰ কাৰণে যথেষ্ট ন আপোনালোকৰ আশীৰ্বাদেই আমাক চবতকৈ প্ৰয়োজন আপোনালোকে যদি মোক আশীৰ্বাদেই নিদিয়ে মইনো এনেকৈ সাহস ক'ত পাম ন গতিকে ঠিক আছে আজিলৈ বিদায় লৈছোঁ বাই বাই